বেক কৰা হেল্ল' গাইজ কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমাৰো ভাল আৰু আজি দেওবাৰ একেদিন ৰুমতে আছিলোঁ আজি দেওবাৰ বুলি পেলাই ভাবিলোঁ অলপ ওলাই আহোঁ বুলি পেলাই তাকে এতিয়া ওলাই আহিছোঁ আহি সময় কিমান হৈছে আমি ওলাই আহিলোঁ মানে আমি কিবা দৰকাৰত ওলাই আহিছিলোঁ তাৰপিছত আকৌ এতিয়া আমি মানে গাড়ীটো আমাৰ ইয়াত ৰুমত নাছিলে মামাহঁতৰ তাত আছিলে তাৰপিছত স্কুটিত আহিলোঁ আমি স্কুটিত আহি পেলাই কামটো কৰি তাৰপিছত আকৌ গাড়ীখন লৈ আহিলে সি গৈ তাকে এতিয়া অলপ ওলাই আহিছোঁ আৰু গাড়ীখনো একেদিন চলোৱা হোৱা নাছিলে চ' গাড়ীখনো ষ্টাৰ্ট দিয়া হ'ব বুলি পেলাই ভাবি পেলাই আহিলোঁ আহি এতিয়া ক'ত লৈ গৈ আছা চলাই আছা এনেই চলাই আছে বোলে এনেই কি হ'ল কিবা কোৱা আকৌ গাইজসকলক বানপানী যেনি তেনি বানপানী হৈছে চিন্তা হৈ গৈছে নেকি তোমাৰ যেনি তেনি বানপানী যেনি চাওঁ তেনিয়ে পানী হয় আকৌ পানী ফিল ল'ম বুলি ভাবিছিলোঁ এতিয়া পানীয়ে নাই এডোখৰ ৰাস্তাত আমাৰ লখিমপুৰততো অলপ হ'লেও বাচি আছে ক'বলৈ গ'লে বাকী যে লৱাৰ আছাম গেল সঁচাকৈ মানে এনেকুৱা পৰিস্থিতি হৈছে পূৰা গেল আরে বহুত দ নেকি ৰিভাৰ ক্ৰচিং আগত ৰিভাৰ ক্ৰচিং আছে এইটো উঠাব নাই এইটো ড্ৰোন দি মজা লাগিলে মোক ন ৰিভাৰ ক্ৰচিং কিবা আছে নাজানো এইফালৰ পৰা যাব ও মাই গড বেক কৰা আৰু এটা ক্ৰচিং এইটো সিটোতকে ধুনীয়া হয় বে এইটো মজা হয় এইটো ৰাস্তা বিচাৰি ফুৰিছে কোনফালে যাম বুলি পেলাই ৰাস্তা বনাই দিলে জেনি তেনি আমি ক'ত আহিছোঁ এতিয়া চোৱা আমি এতিয়া অৰুণাচলত এই চোৱা কি ধুনীয়া এইবিলাক বৰফ পৰি আছে কিমান ধুনীয়া ভিউ এইটো খাই ভাল তাহলে সেইটো যোৱাটো যাওঁতে সেইটো কিবা এটা মাথা মাৰিব লাগিব দেই ইফালৰ পৰা কিবা জেগা হ'ব নেকি যাবলৈ আকৌ একো জেগা নাই এইফালৰ পৰা লেণ্ডশ্লাইড হৈ আছে আকৌ ও মাই গড পুৰা লেণ্ডশ্লাইড হৈ গ'ল ৰাতিৰ ভিতৰতে চাগে তুমি তলত নদীখন চালে তোমাৰ মাথা ঘূৰাই গৈছে মই অলপ চাই আজি আমি ক'ত আহি আছোঁ বাৰু আজি আমি পাহাৰত আহিছোঁ ভাল লাগে ন আহি পিনি ইয়াত একেবাৰে ৰাস্তাবোৰ ইমান গ্ৰীনাৰী আৰু কিমান ডাঙৰ নদী হৈ আছে এতিয়া আমি গৈ আছোঁ আমি মানে এতিয়া কি আৰু অসমৰে এখন শ্বিলং হয় গাড়ী নুঠা হ'লে 2 নম্বৰ গিয়াৰত যেনে তেনে উঠিছে বৰ হাইটত আহি গৈছে মানে ভাল লাগে পাহাৰত মই কিবা এটা ভাল পাওঁ মানে সৰুৰ পৰাই বাচ্চা কালে পাহাৰ বুলি ক'লে এটা মানে মনটো ভালেই লাগি যায় উৰি যায় পাহাৰ বুলি ক'লে
মই গ্ৰাউণ্ডতকৈ পাহাৰ বেছি ভাল পাওঁ ইয়াত কিন্তু লেণ্ডশ্লাইড হোৱা বহুত চান্স আছে সেইটো কাৰণে মানে বহুত সাৱধানে আৰু জেনি তেনি লেণ্ডশ্লাইডে দেখি পাই আছোঁ তুমি অহাটো ভাল হোৱা নাই আকৌ এতিয়া এইবিলাক এক্সট্ৰাকৈ ফটো মাৰি মোৰ পৰা লৈ ল'ব হা তুমি ফটোটো তোমাৰ ভয় লগা নাইনে মোৰ ভয় লগা নাই মই এডভেঞ্চাৰ ভাল পাওঁ মই পাহাৰ পৰ্বত ভগা কটা চিঙা এইবিলাক যে আছে বহুত ভাল পাওঁ মই কটা চিঙা ভাল পাওঁ মোৰ কিন্তু বিৰাট ভয় লাগে মই এনেকৈ লেণ্ডশ্লাইড মই জন্ম অৰুণাচলত হোৱা তাত কিমান লেণ্ডশ্লাইড হৈ থাকে কিন্তু মোৰ বিৰাট ভয় লাগে এইবোৰ চব লেণ্ডশ্লাইড ৰাস্তাবোৰ আৰু ইমান মানুহ নাই ইয়াত কিবা নাই এনেকুৱা ৰাস্তা ইমান চুনচান ৰাস্তা সঁচাকৈ এনেকুৱা জেগাত আমি আজি আহিছোঁ এনেই মানে আহি ইমান দূৰ পালোহি কি কয় এইটো জেগাৰ নাম এইটো তোমাৰ হেৰি বুলি কয় জুলি বস্তি কাকৈ ৰাজগড় জুলি বস্তি অঁ ইয়াৰ কাকৈ ৰাজগড় জুলি বস্তি কয় নেকি অঁ মই নাজানো কাকৈ ৰাজগড় এনেকুৱা মানে ৰাস্তাটো ঠিকে আছে কিন্তু লেণ্ডশ্লাইড হৈ আছে যে সেইকাৰণে ভয় লাগিছে মোৰ আৰু ইমানেই জংঘল কি হাতী বা কি ওলাই ঠিকনা নাই আৰু ইয়াত বম চালিয়া ফটো ভিডিঅ' বনাব নামি গৈ নামো নে এইকণটো নামিব পাৰি ক'ত আহি গ'লো হেল্ল' গাইজ ৱেলকাম বেক টু আনাডাৰ ব্লগ এতিয়া আহি পিনি পাই গ'লোঁ এটা চুনচান ঠাণ্ডা মুণ্ডা ট্ৰাইবছ এৰিয়া আগত দুগৰাকী আহি আছে গাঁৱলীয়া ব্যক্তি তেখেতে বহুত কষ্ট কৰি পাহাৰৰ ওপৰৰ পৰা এটা গছৰ পাত আনিছে আৰু গছৰ পাতটোদি ঘৰ বনাই সেইসকল ব্যক্তি কাৰণ ইকনমিকেলি ইমান ষ্ট্ৰং নহয় মানে চ' সেয়া একবাৰ रुकिए अच्छा ठीक है তো বলক ৰাইজ এতিয়া আমি এখন ডাঙৰ বিশাল নদী দেখাম চাওঁ ফিল্ডটো লওক আমি এই নদীৰ ওপৰত আছোঁ এতিয়া বাই চান্স যদি কিবা হয় নদীৰ ওপৰত চাওক ফিল্ড লওক আপোনালোকে দুখন নদী আহি পিনি ইয়াতে লগ আছে দুই হুটি এইখন বেছি স্পীডি হৈ আছে কিন্তু ন তলবা গৈ চাই কৰিব পাৰিলোঁ হয় যাবা নোযোৱা নহয় ইয়াত দেখিছেনে সৰুকৈ হাকু এখন দেখিছেনে এইখন এখন হাকু সিহঁতৰ এইফালে আমি ইমান এডভেঞ্চাৰ ৰাস্তাত আজি আমি আহি গ'লোঁ कहाँ से है ऊपर में अच्छा ठीक है तुम आइए तुम आओ ए भैया এইটো আমাৰ মেইনটো হয় এইটো মেইনটো ঠিক আছে
আহি আছো এতিয়া হেংগিং ব্ৰিজত এয়া দীৰ্ঘা হেংগিং ব্ৰিজ Hello guys, welcome. The polo. Welcome. Hanging bridge. ৰ'বাচোন তুমি পাছে আহা না তেতিয়া নহ'লে তুমি ধৰি থাকা এনেকৈ এতিয়া ময়ো ওলাই থাকিম বেক কেমেৰা নহয় ন হা মোক কৈছে ওকে বেক কেমেৰা নাই ফ্ৰণ্ট কেমেৰাই কৰা তেতিয়া ময়ো ওলাই থাকিম Bouncing. পঢ়িব লাগিলে আকৌ কেলা ডাউনচিং হৈ যাব মই ইয়াত ধৰি ওলমি দিম কেলা Oh my. বেছি নৰাবা জলদি বলা কি স্কুটি মাৰিছে নি হেতি Oh my god ৰাম দেৰি নকৰিবা কিমান স্পীড যাম পঢ়িলেও তেতিয়া আগত পৰিব অকণমান পানী পৰিব এই বাইক এখন আহিলে ভিডিঅ' কৰ বাইক এখন আহি আছে ইয়াত হেৰি আছে দে তলত চোৱা হা চাইছেতো প্লাষ্টিকৰ হেৰি পিন্ধি আছে ইয়াৰ পৰাতো বাইক পাৰ কৰি লৈয়ে যায় আকৌ অ' মা বাচিলো পাৰটো হৈ আহিলো পৰিলেও মাটিত পৰিম নট পানী ইয়াত দোকান আছে নেকি বা যিও দোকান নহওক কিবা এটা খামেই ৰাতিপুৱাই পকৰ লগত ভাতটো মাৰি পেট ডাল কৰি নিছে পক আৰু মই একদম সঁচাকৈ হয় কচুৱা খালো এক বক্সিং মাৰি দিওঁ দোকান মোৰটো কিয় মিলেগা ৰে লাগিলে বোলে দোকানত কিবা ল'বলৈ আহিছে ইমান ধুনীয়া লাগিছে চাংঘৰ ধুনীয়া ফটো মাৰি ল'ব পাৰিবা মোক স্কেন কৰি দিছে নালাগে ৰ'বা তাত মাংস কাটি আছে নেকি ধুনীয়াকৈ উঠিব এই বাৰীখন দেখাই দিয়া তাত বাৰী আছে পাৰ হৈ আহি এইটো ঘৰত ৰখিছোঁ এতিয়া মানে ঘৰত ৰখা নাই বাৰু ইয়াত দোকান এখন আছে তাত ৰখিছোঁ এই ঘৰটো চাই পেলাই মজা লাগিছে চাংঘৰ সোনকালে আমি গাড়ী সেই তাত পাৰ্ক কৰি আহিছোঁ সিপাৰে আকৌ এতিয়া ৰাম কৰি পেলাই যাব লাগিব তুমি তলত চাবা দেই এনেকুৱাবোৰ আছে আকৌ অ' মাই গড বেলেগ লৰে বৰষুণ দিছে দেই এফালে ফ্ৰেণ্ড পালো नया से सब्सक्राइबर हुआ है सब्सक्राइब कर दो जल्दी से चैनल को और ऐसे और वीडियो आएंगे गाइस सब्सक्राइब कर दो थैंक यू बाय बाय अच्छा से जाओ तुम लोग हाँ ओ मा जल्दी आहा ओ माय गॉड বৰষুণ দিব লৈছে খোলা জলদি খোলা বৰষুণত তিতিলো ইমান টাইম বৰষুণ নাছিলে এতিয়া পুৰা বৰষুণ দিলে কেলাটো মাৰিবই লাগে নে কথাতে ভাল লাগিলে বহুত দিনৰ পিছত তেনেকৈ এডভেঞ্চাৰ কৰি সৰু সুৰা এডভেঞ্চাৰ মানে
এতিয়া কিন্তু বহুত ডাঙৰ বৰষুণ দি দিলে আমিতো গাড়ীত আছো হেতি বাইকত আছে তুমি জলদি জলদি হেৰি কৰা আৰে কৰবা ক্লিক হৈ আছে ইমান ডাঙৰ পানী হৈ আছে এফালে বাম আছে মানে দেখাত ইমান পানী যেন নালাগে কিন্তু বিৰাট দ বহুত দ হৈ আছে আমি অথনি আহোতেনে একদম গাড়ী সোমাই গৈছিলে এতিয়া ভালকে চাই আনি যাবা দেই Oh my god আহি গ'ল পাৰিলা তুমি হৈ গ'ল এনেকুৱা দেখাও নেক্সট দিন কেতিয়া নাম দেই একদম মানুহ ভয় লাগি গ'ল নে ভয় লগা নহয় এনেকৈ আনিলে বহুত বেয়া হয় ভিতৰত ইঞ্জিনত বহুত দিগদাৰ হয় ইমান মানে পানী দেখাত হাই পানী হৈ গ'ল আৰু হেৰি নহয় মানে হাই পানী হয় কিন্তু দেখাত ইমান বেছি যেন লগা নাছিলে কিন্তু যে ইমান দ হৈ আছে আমিও নিজেও গম পোৱা নাছিলো নতুন গাড়ী বোলে দৌৰিছে এনেকৈ পুৰণা গাড়ী গুচি যাব বোলে হ'লেও যি হ'ল ভালে লাগিলে এডভেঞ্চাৰ কৰি সৰু সুৰা এডভেঞ্চাৰ নেক্সট টাইম মই গাড়ীয়ে নানো এনেকুৱা জেগাত কি আনিবা ট্ৰেক্টৰ আনিম কেলা থাৰ লৈ স্কৰপিঅ' লৈ আহিম লাগিলে এনেকুৱা পাবা থাৰ আমিতো দুখীয়া মানুহ দুখীয়া হ'লে কি হ'ব থাৰ এখন লৈ ল'ম কি আছে আইয়ো কথা শুনা লৈ ল'ম বাই থাৰ ল'মেই ধেৎতেৰি গাড়ীখন গোটেইখন জুবিয়াই আনিলোগৈ বেয়া লাগিছে অন্তত কেতিয়াবা হ'ব লাগে